হাই ফ্ৰেণ্ড, জীৱ হত্যা কৰিলে পাপ লাগে নে নালাগে? বলক আমি জানি লওঁ অলপ। জীৱ হত্যা কৰিলে সঁচাই পাপ লাগে নে নালাগে? আমিতো বহুত জীৱ হত্যা কৰোঁ, যেনেকৈ ঘৰত আলহী আহিলে মুৰ্গী মাৰা হয়, কিবা হাঁহ মাৰা হয়, পাৰ মাৰা হয়, বা সেইবিলাক আমি যে মুৰ্গী চুৰ্গী পাৰ চৰ মাৰোঁ, সঁচাই আমাৰ পাপ লাগে নে নালাগে? তো বলক ভিডিঅ'টো চাই যাওঁ। তো ফ্ৰেণ্ড, মই জানামতে জীৱ হত্যা কৰিলে পাপ লাগে, কিন্তু কোনবোৰ জীৱ হত্যা কৰিলে পাপ লাগে আৰু কোনবোৰ জীৱ হত্যা কৰিলে পাপ নালাগে আপোনালোকে জানেনে? যিবোৰ জীৱ আমি হত্যা কৰি খাওঁ সেইটো আমাৰ পাপ নালাগে। যিবোৰ হত্যা কৰি আমি পেলাই দিওঁ বা নাখাওঁ সেইটোহে আমাৰ পাপ লাগে। যেনে আমি মুৰ্গী এটা মাৰিলে আমি খাই দিলোঁ, আমাৰ পাপ নালাগে। যদি আমি কুকুৰ এটা মাৰোঁ বা নিগনি এটা মাৰোঁ, সেইটোতো ৱেষ্ট হৈ যাব, এনেই যাব বস্তুটো, সেইটো আমাৰ পাপ লাগিব। যদি মুৰ্গী এটা মাৰোঁ খাওঁ, আমাৰ পাপ নালাগে। যদি কুকুৰ এটা মাৰোঁ, কুকুৰটোতো আমি নেখাওঁ, সেইটো আমাৰ পাপ লাগিব। তো আমি খাইছোঁ কিহৰ বাবে? খাইছোঁ আমি বাচি থাকিবৰ বাবে। জংঘলত যিবিলাক মানুহ থাকে সেইবিলাকে এনেকৈ চিকাৰ কৰিয়ে সিহঁতে চলে, সিহঁতে নাখালে মৰি যাব। সেইটো কাৰণে সেইটো সিহঁতৰ পাপ নালাগে। সেনেকৈ আমাৰো কিবা বস্তু মাৰিলোঁ খালোঁ, আমাৰ পাপ নালাগে। কিন্তু আমি যদি যিটো বস্তু আমি ব্যৱহাৰ নকৰোঁ, নাখাওঁ, সেই বস্তুটো যদি আমি মাৰোঁ, কুকুৰ এটা মাৰোঁ, ধৰক মেকুৰী এটা মাৰোঁ, আমিতো নাখাওঁ, সেইটো আমাৰ পাপ লাগিব। সেইটোৱে জীৱ হত্যা মহাপাপ বুলি কয়। কিন্তু সকলো জীৱ হত্যা কৰিলে পাপ নালাগে। যিটো আমি ব্যৱহাৰ কৰিম সেইটো আমাৰ পাপ নালাগিব। তো এইখিনি আছিলে, ধন্যবাদ। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।